নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই তুৰৈ আৰু কচ মাছ একেলগে বনাম বুলি ভাবিছোঁ। ইপিনে এয়া মই তুৰৈ কাটি ল'লোঁ, তুৰৈ দুটা কাটিছোঁ আৰু আলু দিছোঁ, লগতে কঁঠাল গুটি কেইটামানো দিছোঁ। ইপিনে এয়া মাছ 7 পিচ মান আছে, মই হালধি নিমখ সানিছোঁ। আৰু এয়া দুখন মই কেৰাহী পাতিছোঁ, মানে কচ মাছ মায়ে নাখায়, সেইকাৰণে মই দুখন কেৰাহী বেলেগ বেলেগকৈ বনাব লাগিব। এতিয়া মই পিঁয়াজখিনি দি দিছোঁ। আপোনালোক সকলোৱে জানে মাছ কেনেকৈ বনায়, মাছৰ জোল বনাবতো জানেই চাগে। তথাপি মই অকণমানকৈ দেখাইছোঁ আৰু চিম্পুলকৈ বনাম, বেছি যি টি বস্তু নিদিওঁ, অকল তুৰৈ আৰু মাছৰ জোল, তুৰৈ আৰু মাছহে বনাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু তুৰৈ আৰু কচ মাছ একেলগে বনাই খাইছে নেকি মোক তলত কমেণ্ট কৰি জনাব। ইয়াত অকল মই হালধি দিছোঁ আৰু নিমখ দিছোঁ, তাতকৈ আৰু বেলেগ মই একো মছলা দিয়া নাই। এয়া মই পানী দিয়াই নাই, চব তুৰৈৰ পানী ইমান ওলাইছে, সেইকাৰণে খাবলৈ ভাল হ'ব আৰু। এয়া উতলি আছে ধুনীয়াকৈ। এতিয়া মই ইয়াতে অকণমান পানী দিব লাগিব, মানে তুৰৈত বেছি পানী দিব নালাগে, বেছি পানী দিলে মানে খাবলৈ খেৰ নিচিনা লাগিব। অকণমান পানী দিছোঁ, মানে মাছটো দিয়াৰ পিছত যাতে অকণমান উতলি যাতে গ্ৰেভি নিচিনা হৈ যায় আৰু। মই ইয়াতে এতিয়া গোটেইকেইপিচ মাছ দি দিছোঁ। এয়া দেখিছে আমাৰ মাছ এয়া খাব পৰা হৈ গ'ল। ইয়াতকৈ আৰু বেছি শুকুৱাই নেপেলাওঁ। খাই খুব বেছিয়ে ভাল লাগিলে। আপুনি যদি খাব বিচাৰে তেনেকৈ বনাব পাৰে।